हेलो गाइस কি খবৰ আপোনালোকৰ হাগৰ চাই ভালে আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আইজুত মহাদেৱ আজি বহুত দিনৰ পিছত ব্লগ দিছো মানে অলপ মোৰ বেমাৰ হৈ আছিল মাথাটো ভালকে ঠিক হোৱাই নাই মানে বহি গৈছে একদম পুৰা জ্বৰ চৰ্দি তো সেইকাৰণে ব্লগ দিব পৰা নাছিলো তো তাৰ কাৰণে একদম বেয়া নাপাব কিন্তু আকৌ আহি গলো এটা কন্টিনিউ ব্লগ দিম আজি হল মাৰ্চৰ 5 তাৰিখ আৰু আজি যাই আছো এতিয়া বাজাজৰ সাৰ্ভিস চেণ্টাৰত কিয় যাই আছো আপোনালোকে যদি মোৰ আগৰ ভিডিও চাইছে তেতিয়া গম পাইছে মোৰ বাইকখনৰ এক্সিডেন্ট হৈছিল 31 ডিসেম্বৰত তো মই 2 জানুৱাৰীত বাইকখন দিছিলো বাজাজ সাৰ্ভিস চেণ্টাৰত 2 জানুৱাৰী গল 2 ফেব্ৰুৱাৰী গল 2 মাৰ্চ গল মানে 2 মাহ গুছিয়ে গল আজি 5 মাৰ্চ তো আজি ফাইনালি ডেলিভাৰী দিব তো এটা এখন ল'ব কাৰণে যাই আছো তো এটা সৰু ব্লগ বনাইছো তো হেতু ব্লগটো এনজয় কৰিবা তেতিয়া হলে এতিয়া বলা ডাইৰেক্ট আমি সাৰ্ভিস চেণ্টাৰত যাও সাৰ্ভিস চেণ্টাৰ যাই কিনে কথা পাতি আছো তো তেতিয়া কাৰণে বাই বাই এতিয়া টাইম হৈছে দিনৰ 1টা আৰু এতিয়া আমি যাই আছো বাজাজৰ সাৰ্ভিস চেণ্টাৰ মোৰ লগত আছে মনোজ ভাই আৰু এখন বুলেট হৈছে আমাৰ প্ৰাঞ্জল ভাই তোমালোকে হয়তো বহুতে চিনিয়ে পোৱা এটা ভিডিঅ'ত আছে প্ৰাঞ্জল ভাই আৰু সন্মুখত আহি আছে বাচ্চা পাৰ্টিৰ মানে কি স্কুল ছুটি হৈছে ন তো তেওঁলোকে ঘৰমুৱা হৈ আছে আৰু এটা টাইম আছিল যেতিয়া আমিও স্কুল গৈছিলোঁ যেতিয়া আমিও এনেকৈ আহিছিলোঁ এইবোৰ কথা মনত পৰে আৰু বলক এতিয়া দেৰি নকৰি ডাইৰেক্ট সাৰ্ভিস চেণ্টাৰ যাই থাকোঁ বহুত দিনৰ পিছত মানে মনটো ভাল লাগি গৈছে একদম যিমান ধৰণৰ নিজৰ বাইকখন আহি আছে ন তাকে ল'বৰ কাৰণে যাই আছোঁ বহুত দিন লাগি গ'ল সঁচা কৰি তো বাচ্চা পাৰ্টি বাই বাই আকৌ আহিম আকৌ লগ পাম মানে কি আৰু কেতিয়াবা নিজকে মানে সৰু কালিলৈ উভতি যাব মন যায় কিন্তু নোৱাৰোঁ ন ডাঙৰ হৈ গ'লো বহুত এতিয়া তো এইবোৰ আৰু নকওঁ বেছি ক'ব গ'লে বেছি বকা হ'ব তো ডাইৰেক্ট যাই কিনে সাৰ্ভিস চেণ্টাৰত যাম এতিয়া মই পাই গ'লোঁ হাইৱে যাই কিনে মই ডাইৰেক্ট প্ৰথম বেহাৰবাৰী যাম মানে সাৰ্ভিস চেণ্টাৰটো ক'ত আছে বেহাৰবাৰী হকী ষ্টেডিয়ামত আছে বাজাজৰ সাৰ্ভিস চেণ্টাৰ তো বলক তাৰলৈকে যাওঁ ফাৰ্ষ্টতে আৰু বহুত দিন যে ব্লগ দিব পৰা নাছিলোঁ ন একেবাৰে সঁচাকৈ মনটো বহুত বেয়া লাগি আছিলে মানে কি বেমাৰৰ কাৰণে একদম মানে ক'তো ওলাই যাব পৰা নাই ক'তো একো কৰিব পৰা নাই সেইকাৰণে ব্লগ দিব পৰা নাছিলোঁ বাকী যি কি নহওক কিন্তু এতিয়া অলপ ভাল পাইছোঁ ভাল পোৱাৰ কাৰণে আজি বাইক আনিব যাই আছোঁ তো একেলগে ব্লগো বনাইছোঁ মানে ব্লগ নবনালে ন কিবা এটা ভাল নালাগে নিজৰ কিবা এটা আধৰুৱা কাম থকা যেন লাগে কিন্তু যিমান পাৰোঁ চেষ্টা কৰি যাম আপোনালোক নতুন ব্লগ দেখাবৰ কাৰণে এই পাই গ'লোঁ বেহাৰবাৰীৰ ভিখন যাম এতিয়া ডাইৰেক্ট অলপমান যাই কেনে পাম আৰু বাজাজৰ সাৰ্ভিস চেণ্টাৰটো দাদা ৰ'ব যাব দিয়ক যোনে যেনেকৈ পায় তেনেকৈ সোমাই দিয়ে মানে দেখি যে ছিগনেল খুলিছে তো মানে ইপিনৰ পৰা গাড়ী আহিব সিপিনৰ পৰা গাড়ী আহিব কোনো নাচায় কোনে কাক চাব কাৰো কোনো চাব টাইমেই নাই আমি আহি পালোঁ উন্নতি বাজাজৰ সাৰ্ভিস চেণ্টাৰ এতিয়া ভিতৰত বাইকখন সোমাই দিওঁ বহুত বাইক আছে তাৰ মাজেৰে বাইকখন সোমাই লৈ যাই কিনে ৰখাই ভিতৰত কথা বতৰা পাতি কিনে আপোনালোক বাকীখিনি ভিডিঅ'ত দেখাই আছোঁ তেতিয়ালৈকে চাই থাকিব 1 hour later এতিয়া আকৌ বুলেটত আহি গ'লোঁ গম পাইছে নে কিয় এতিয়া যাই আছোঁ ঘৰত কিয় যাই আছোঁ কৈ আছোঁ ৰ'ব কিন্তু তাৰ আগতে আপোনালোক চৰি মোৰ মাতটো একদম ভাঙি গৈছে ন বেমাৰ হৈ আছে কাৰণে তো মানে ভইচটো অলপ চেঞ্জ হ'ব পাৰে তো সেইটো কাৰণে বেয়া নাপাব একদম মানে মাত বহি গৈছে কিন্তু কৈ আছোঁ আপোনালোকক এতিয়া মই ঘৰ কিয় আহিছোঁ মানে মোৰ যেতিয়া বাইকখন এক্সিডেণ্ট হৈছিল ন তো তাৰ যিবোৰ পাৰ্ট চেঞ্জ কৰিছিল ন বহুতখিনি পাৰ্ট চেঞ্জ কৰিছে তো সেই পাৰ্টছবোৰ মই ঘৰৰ কাৰণে লৈ আহিছোঁ আৰু নিজৰ পাৰ্ট যিহেতু মই ঘৰত আনি কি কৰোঁ এইখিনি মোৰ কথা আৰু নিজৰ পাৰ্টছ নিজৰ বস্তু সেইকাৰণে চব লৈ আহিছোঁ বাইকখনৰ ন ভালেখিনি পাৰ্ট চেঞ্জ কৰিছোঁ সেইবোৰ কেনেকৈ লৈ আহিছোঁ আপোনালোক দেখাই আছোঁ এই চাওক এইটো ভাইজাৰটো তাৰেৰে বান্ধি লৈ আহিছোঁ আৰু এখন মোনাত ন মানে বহুতখিনি পাৰ্ট সোমাই আছে মানে টেকনিক লগাইছোঁ আৰু ইমান ডাঙৰ ভাইজাৰ এটা লগত এইটো ফেৰিঙো আছে কষ্ট কৰি আনিছোঁ আৰু এইখিনি এৰি থৈ নাহোঁ আৰু কিয় নিজৰ বস্তু যে এইটো ভাইজাৰ আৰু ফেৰিংটো আৰু এখন মোনাখন দেখিছে ইয়াতে পূৰা একদম পাৰ্টছ ভৰ্তি হৈ আছে তো এইখিনি বস্তু ফাৰ্ষ্টতে ঘৰত থৈ যাই কিনে আকৌ গাড়ীখন লৈ আহিম তো এতিয়া বস্তুবোৰ থৈ লৈ কিনে বাকীখিনি কথা পাতি আছোঁ ৰ'ব তেতিয়া কাৰণে অলপমান দেৰি ৱেইট কৰক ঘৰৰ পৰা আহি গ'লোঁ পাৰ্টছখিনি থৈ এতিয়া আকৌ সাৰ্ভিস চেণ্টাৰত সোমালোঁ এতিয়া মই ইয়াতে বিল পে'মেণ্ট কৰিব লাগিব ইঞ্চুৰেঞ্চ ক্লেইম কৰিছিলোঁ মই তো ইঞ্চুৰেঞ্চে মোক পইচা দিছে আৰু ময়ো কিবা অলপ পইচা দিব লাগিব তো এইখিনি অলপ পিছত কৈ আছোঁ অলপ ৱেইট কৰক জাষ্ট এইখন আহি গ'ল বিল আৰু মই কৈ আছোঁ এতিয়া মোৰ টোটেল টকা কিমান খৰচ গৈছে মোৰ বিলখন হৈছে 19,076 আৰু ইঞ্চুৰেঞ্চে পে'মেণ্ট কৰিছে 9,976 ৰুপিজ আৰু মই পে'মেণ্ট কৰিব লগা হৈছে 9,146 ৰুপিজ তো বিল হৈ গ'ল পে'মেণ্ট দিয়া হৈ গ'ল এতিয়া ডাইৰেক্ট বাইকখন লৈ কিনে ঘৰ যাওঁ আৰু তো এতিয়া ফাৰ্ষ্টতে চাইন এটা কৰিব লাগিব চাইন কৰি কিনে গোটেই ক্লিয়াৰ কৰিলোঁ এতিয়া বিন্দাছ আৰু কোনো টেনশ্যন নাই মোৰ বাইক লৈ মই ডাইৰেক্ট ঘৰ যাওঁ আৰু ফাইনেলি 2 মাহৰ মূৰত বাইকখনৰ ওপৰত মই
কিমান মিছ কৰিছোঁ নক'ব নোৱাৰি ফাইনেলি পাই গ'লোঁ বেবী আহি গ'ল কোনো টেনশ্যন নাই এতিয়া পূৰা ফালাফালি ৰাইড ষ্টাৰ্ট হৈ যাব আৰু ফাইনেলি 2 মাহৰ ওপৰত বেবীৰ ওপৰত আৰু এতিয়া ন মই পূৰা ফালিম মানে পূৰা হাতত খুজুলি হৈ আছে একদম ক'ব গ'লে বহুত দিন মিছ কৰিছোঁ চাবলৈ এনেকুৱা দিনবোৰ ন খুব মিছ কৰা যায় বাৰু যি কি নহওক এতিয়া সেইবোৰ দিন গুচি গ'ল বেয়া দিন আছিলে যিবোৰ হ'ব লগা আছিলে হৈ গ'ল তো মনোজ ভাই যাই আছে মোৰ লগত মনোজ ভাই বুলেটত আছে মই আছোঁ মোৰ বেবীৰ ওপৰত তো এতিয়া অলপ ফালাফালি ষ্টাৰ্ট হ'ব সেইখিনি আপোনালোকে এনজয় কৰক আৰু একদম লখৰা যাই কিনে কথা পাতি আছোঁ 11 minutes later. আহি পাই গ'লোঁ লখৰাৰ ভীষণ জাম চাক না লখৰাৰ দিন হওক বা ৰাতি হওক জাম থাকিবই কোনো কথাই নাই মানে তো এতিয়া লখৰাৰ পৰা মই ডাইৰেক্ট ঘৰ যাম আৰু ঘৰ যাই কিনে কথা পাতি আছোঁ তো তেতিয়া কাৰণে ৱেইট কৰিম 1 hour later. 3 ঘণ্টা পিছত ছাৰ্ভিচ চেণ্টাৰৰ পৰা আহি পালোঁ বাইক লৈ কিনে এতিয়া আপোনালোক কথাখিনি কৈ আছোঁ শুনক যদি আপোনালোক গাড়ী এক্সিডেণ্ট হয় ন মানে ভুলতো আৰু ছাৰ্ভিচ চেণ্টাৰত মানে ইঞ্চুৰেঞ্চ ক্লেইম নকৰিব মই কৰি কিনে পস্তাই গ'লোঁ 2 মাহ কণ্টিনিউ গম পাইছে 2 মাহ ইমান মানে কি ক'ব আৰু জীৱন বৰবাদ হৈ গৈছে 2 মাহৰ কাৰণে পূৰা মানে ইমান টাইম লগাই কেতিয়াবা ক'ব লেবাৰ নাই কেতিয়াবা ক'ব আপোনাৰ পাৰ্টছ নাই কেতিয়াবা কিবা নাই মানে অশান্তি পাই গৈছোঁ একেবাৰে তো লাষ্টত উপায় নাপাই মই কমপ্লেইন কৰি দিছিলোঁ তো কমপ্লেইন কৰাৰ পিছ মুহূৰ্ততে চব ঠিক হৈ গ'ল তো গতিকে আপোনালোক মই ভিডিঅ'ত গোটেইখিনি ফুল ডিটেইলছ দিম ইঞ্চুৰেঞ্চত কিমান টকা গ'ল কিমান টকা মই দিব লগা হ'ল কি কৰিলোঁ গোটেইখিনি ক'ম কিন্তু যি নহওক মনটো ভাল লাগি গৈছে এতিয়া বেবী আহি গ'ল আৰু এতিয়া পূৰা ফালাফালি ব্লগ আৰম্ভ হৈ যাব আৰু কিন্তু এটা কথা এই বহুত দিন ন বহুত অশান্তিত আছিলোঁ মানে এই 2 মাহ কেনেকৈ অশান্তিত আছিলোঁ নিজে গম নাপাওঁ মানে বাইকখন নাছিল যিহেতু কিন্তু এতিয়া বেবী আহি গ'ল টেনশ্যন নাই আৰু এতিয়া পূৰা ফালাফালি আৰম্ভ হৈ যাব একদম বাকী মনটো আজি বহুত ভাল লাগিছে এতিয়া অলপ পাৰ্টি চাৰ্টি কৰোঁ যাই কেনে তো আপোনালোকৰ ছাপৰ্ট পাই থাকিলে আৰু ভাল লাগিব নতুন নতুন ব্লগ বনাই আছোঁ তো ছাপৰ্ট কৰিব আৰু এটা কথা কৈ দিওঁ মই বাৰু এটা ভুল কৰি দিলোঁ কিন্তু যদি নেক্সট টাইম কেতিয়াবা বাৰু ভগৱানে নকৰক যদি এক্সিডেণ্ট হয় মই আৰু কিন্তু ছাৰ্ভিচ চেণ্টাৰত নিদিওঁ সঁচাকৈ মানে খুব বাহ পৰি যায় একদম ক'ব গ'লে 2-3 মাহৰ কাৰণে ন তাতকৈ বাহিৰত দিলে সোনকালে কামটো কৰি দিব বাকী যি কি নহওক আজিৰ ব্লগটো চাই কিনে কেনেকুৱা পালে জনাব মোক কমেণ্ট কৰি কিনে আৰু যদি মোৰ ভিডিঅ'বোৰ চাই কিনে ভাল লাগে তেন্তে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব কাষত থকা ঘণ্টিটো বজাই দিব তো ইয়াৰ পিছত মই নতুন ব্লগ লৈ আহিম তো তেতিয়া কাৰণে ৱেইট কৰিব বাই বাই